শেষ আজি একদম শেষ দেখো ক'ত যাওঁ ক'ত পলাওঁ এই টিটি আহি পাব এতিয়া টিকেটো নাই তই শেষ কৰি আজি মোৰ চব খালি 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 তই ৰ বেছিকৈ চিন্তা নকৰি মই আছোঁ নহয় তই একো চিন্তা একো নহয় তোৰ তই চিন্তাই নকৰি টিটিক মই সেই কৰিম মেনেজ কৰিম নহয় তই চিন্তা নকৰিবি মেনেজ কৰিবি কি মেনেজ কৰিবি তই নিজকে মেনেজ কৰিব পৰা নাই আজি মোক মেনেজ কৰিবি তই আৰে কৰি আছোঁ ন তই চিন্তা নকৰিবি এতিয়া বল চল 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 মানে ক'ত চল চল ক'ত যাম এতিয়া ক'ত যাম মানে পলা বল পলাম ক'ত পলাম এতিয়া কেনেকুৱা জাপ মাৰি দিলেই হ'ব দেই টকৰা বল লেটিঙলৈ বল লেটিঙলে মই নাযাওঁ দেই তাতকৈ তই যা মই এটা থাকিম যি হ'ব হ'ব কি হ'ব একদম উলিয়াই দিব ইয়াৰ পৰা গম পাবি তেতিয়া ইয়াতে নমাৰিবি হাবিখনে নমাৰিব তাকে বোলেনো লেটিঙত যাব পাৰিনে আৰে তাতকৈ ভাল জেগা পৃথিৱী ক'তোৱেই নাই টিটিৰ পৰা বাচিবলৈ চিধাই ডাইৰেক্ট লেট্ৰিনটো চবত চাব কিন্তু লেট্ৰিনত টিটিয়ে কেতিয়াও নাযায় বল মই আছোঁ নহয় তই চিন্তা নকৰিবি কৈছোঁ নহয় তোক মই গুৱাহাটী একদম পোৱাই দিম আৰামছে বল লেটিঙত নাযাওঁ দেই যি হ'ব মই থাকিম মই মোক পেলালে মোক এৰিলে মই নাযাম তই যা ক'ত যা তই অকৰা কথা নহবি এইটো আহি পাবই এতিয়া টিটিটো দেখা নাই এইটো আহি আছে চলি মই নাজাঙে যি হওক মই নাজাং যা চাহ দোষ তই একদম উল্টা পুল্টা কথা নকবি চাচোন তোক যদি তেতিয়াই ধৰে তোক ধৰা মানে মোকো ধৰিব মোক ধৰিলে মানে তোকো ধৰিব তোক ধৰিলে মোকো ধৰিব তাৰপিছত যদি তহঁতৰ ঘৰৰ মানুহে যদি গম পায় দুটাই বোলে আমি জেলত সোমাই আছোঁগৈ কিমান দুখৰ কথা হ'ব চাচোন তোৰ পিতাই কিমান দুখ পাব মনত আৰু তইতো লাজ পাবিয়ে ময়োতো লাজ পামেই তহঁতৰ ঘৰৰ মানুহ চবেই লাজ পাব গোটেই গাঁওখনত মুখ ওলাব নোৱাৰা হ'বই অকণমানতো ভাবি চা কথাটো ভালকৈ ভাবি তইহে আগতে চাব লাগিছিলে একদম টিকেট নকৰাকৈ কেলৈ উঠিব লাগে কমচে কম জেনেৰেলৰ টিকেট এটাতো কাটিব লাগে তই চালা জেনেৰেল টিকেটটো তোক কাটিবলৈ পইচাও দিছোঁ তই গৈ পিনি একদম মাৰ খাই দিলি এনেকুৱাতো মানুহ থাকে নেকি তোৰ পৰাই হৈছে যি মই জেললৈ ক'লো যাম যা মই নেযাওঁ কৈছোঁ নেজাঙে চা ৰোমেন এতিয়া যি হ'ল এতিয়া সেইবিলাক কথা কৈ নাথাকিবি এতিয়া মুঠতে বৈ ইয়াৰ পৰা আৰু নহ'লে সঁচাকৈ আৰু যদি আমি অকণমান 1 মিনিট ৰখোঁ এই টিটিটো আহি পাব এতিয়া তোকো ধৰিব মোকো ধৰিব গোটেই বজাৰখনে এন্ধাই হৈ থাকিব এতিয়া তই সেইখন নকবি দেই তোক নমস্কাৰ কৰিছোঁ লাগিলে বৈ তই আগতে কথাবিলাক চিন্তা কৰিব লাগে ন তই কেতিয়াবা ক'লো কিমান কথা ক'লে কোন শুনে কোন তোৰ খাই হয় তই একদম ৰজা বুলি ভাব নিজকে প্ৰথমে ক'লো যে কি কয় এনেকৈ নেযাং গ'লে অকণমান যেনো অকণমান বৰকৈ যাম নাই একদম মোক ঘৰৰ পৰা একদম টানি লৈ আহিলিগে তোৰ গুৱাহাটীলৈ যাবলৈ মন আছে মোকো টানি লৈ আহিলিগে আৰু এটকাও পইচা নেলাগে বুলি পিনি এতিয়া তই মোক ফচাই দিলিহি হ'ব এতিয়া সেইবিলাক কথা কৈ নাথাকিবি এতিয়া এখন সময় নাই বহি তোৰ লগত আজিৰ পৰা গাড়ীত নাহোঁ আৰু ক'লো কেতিয়াও নাহোঁৱেই তোৰ নিচিনা মানুহটোৰ লগত এনেকুৱা মানুহ থাকে না তোৰ নিচিনা হ'ব এতিয়া বহি কি লেতেৰা গোন্ধাইছে ঐ মই থাকিব নোৱাৰো দেই তই থাক মই যাওঁ সেই এডাল মনে থাক তেতিয়া সি শুনি পাব এতিয়া চব দোকানে হ'ল একদম নেজাং বোলা মানুহটোকো একদম লৈ আহিলিগে তই ঐ ৰমেন তোক মই মনে থাকিব আছো নাই মনে থাক ইমান গোন্ধাইছে ইমান গোন্ধটো মনে থাকিব পাই নি নহয় মই যাংগে কি হ'ব ইমান অখৰা খেলে তই তাত গ'লে তোক ধৰিবই পাইছোঁ গম পাইছ না তই তোৰ টিকেটো নাই নাই চিধা একদম জেলত ভৰাই থ হ'লেও এনেকুৱা লেতেৰা গোন্ধ মই জীৱনত পোৱা নাই আমাৰ গাঁৱত এনেকুৱা লেতেৰা গোন্ধ ক'তোৱে মই দেখাও নাই শুনাও নাই চাবই নাই মনে থাক দেখা নকৰিবি নহ'ব ইয়াত নহ'ব মোৰ বমি হ'ব এতিয়া মই যাম যি হ'লেও মই যাম থাক অকৰা কেলৈ কৈছে বাহিৰলৈ নাযাবি নাযাবি দুয়োটাই মৰিম আজি হ'ল বুলি এনেকুৱা লেতেৰাখন সোমাই দিব পাৰে না মই নাওঁ দেই মই যাম মই বাহিৰ যাম যি হয় হ'ব অকৰা তেতিয়া ধৰিলে তোক কি কৰিব গম পাইছ নাই ট্ৰেইনখন য'তে ৰখাই ইমান ৰাতি তোক তাতে নমাই থ আৰু যদি নমাই দিয়ে কোনোবাই তোক চব কিডনেপ কৰি লৈ যাব গম পাইছ কিডনেপ কৰি লৈ গ'লে তোৰ গা একদম কিডনী চব বেছি দিব গম পাবি তেতিয়া আৰু নহ'লে মানে তোৰ পৰা কি কয় একদম 6 মাহ তোক জেলত দিব আৰু যদি শেষা যদি নহয় তোৰ পৰা ফাইন ল'ব কিমান টকা ফাইন ল'ব জান তোৰ পৰা
5,000 টকা ফাইন ল'ব গম পাবি তেতিয়া বাপেকে মই যে নাযাওঁ তোক বচাবলৈ দেই তই যাওঁ যে যা বাহিৰলৈ কি সঁচাকৈ কৈছে না কোৱা কেলৈ মিছা কথা ক'ম গৈ মই সদায় অহা যোৱা কৰিম মই জানো নহয় চব কথা জানো ট্ৰেইনৰ কথা মোক শুনিবি মই চব কথাই জানো তোক মই এফিও মিছা কথা কোৱা নাই গম পাইছ তই খবৰ ল'বা নহয় বৰ মিছা কথা কওঁ এনে কৈ দিবি তই তোৰ যদি মোৰ ওপৰত সিমানখিনি ভৰসা নাই দস্তি হিচাপে তই যা তই ক'লৈ যা গৈ থাক কিন্তু পিছত মোক নকবি যে মই তোক কোৱা নাছিলোঁ বুলি একদম আগতে তোক সেইখন সাৱধান কৰি দিছোঁ আৰু যদি তই যদি তেতিয়াও যদি যাব খোজ গৈ থাক মোৰ কি কথা আছে মোৰ কি আহি যায় যা তই ক'ত যাওঁ জেলত ভয় দেখাব ভয় নকৰোঁ ভালো ভৰাব ক'ৰবাত নমাই দিলেও মোক কিডনী বেচিব নোৱাৰে মোক মাৰিমহে আকৌ একদম একে ঘুচাই থওঁচোন খালি ফাইন ল'লে বুলিহে মোৰ বৰ দুখ লাগে তই 5,000 টকা ক'লি যে বৰ দুখ লাগে মোৰ 5,000 টকা কথাত মোৰ ঢেৰ কাহিনী সোমাই আছে কিহে কৰিলে তোক 5,000 টকাই জানোৱেচোন কিমান দুখীয়া ঘৰ ল'ৰা আমি 5,000 টকা নোহোৱাৰ কাৰণে মোৰ আইজনীক ডাক্তৰক দেখাব নোৱাৰিলোঁ 5,000 টকা নোহোৱাৰ কাৰণে মই কলেজত পঢ়িব নোৱাৰিলোঁ 5,000 টকা নোহোৱাৰ কাৰণে আমাৰ মাটি বাৰী চব বন্ধকত গ'ল এই 5,000 টকাতে মোৰ গোটেই জীৱনটো খালে মোৰ 5,000 বুলি ক'লে এতিয়া বুকুখন একদম ধামকৈ মাৰে তাৰমানে একদম নকবি আৰু দস্তি বহুত বেয়া লাগে মোৰ দে হ'ব হ'ব ইমানকৈ চেণ্টি ফালিব নালাগে চেণ্টি ফলা নাই সঁচা কথা কৈছোঁ 5,000 টকা দিয়াতকৈ মই এই গৃহ বন্ধ লৈ থাকিম আৰু আমাৰ জীৱনটো এই গৃহ বন্ধতকৈ কিহে ভাল হৈছে আজিলৈকে জীৱনত একদম নিজৰ পচন্দমতে জাঙিয়া এটাও কিনি নাপালোঁ ইমান দুখৰ কথা তই জান না ইমান দোকানলৈ গ'লে ইমান বেয়া লাগে ইমান ধুনীয়া ধুনীয়া বস্তুখন ওলোমাই থয় চোলা নোকে জেকেট কিনে ঠাণ্ডা দিনত আমি কওঁ সেই ফটাটোকে কিমান বছৰৰ পৰা পিন্ধিলোঁ এতিয়াও পিন্ধিয়ে আছোঁ জোতাটো আমি পিন্ধিয়ে নাপালোঁ চেণ্ডেল পিন্ধি একদম এতিয়ালৈকে জিন্দগী এন্দাই আৰু এনেকুৱা জিন্স পেণ্ট বোলাটো অকল সেই ছেকেণ্ড হেণ্ড বজাৰত গৈ পিনি অকল এনেকুৱা জিন্সহে আকৌ এটা কিনি পালোঁ জীৱনত তাৰপিছত নাই আৰু এনেকুৱা সেইটোকে আজি কিমান দিনৰ বজাত পিন্ধি আছোঁ হিচাপে নাই ইমান দুখ লাগে ঐ মনটো ঐ সেনেকুৱা কথা নকবি ঐ বৰ দুখ লাগে মোৰ শুনিলে মোৰ আৰু জীৱনটো কম না ইমান সৰুতে মই আইজনীক হেৰুৱালোঁ আইজনীক মই চিনিয়ে নাপালোঁ ইমান কেঁচুৱা আছিলোঁ হেনো তাৰপিছত এতিয়া অকল ফটোতহে দেখোঁ এজনী মোৰ আই বুলি তাৰপিছত পিতাইটোৱে আৰু এজনী আনিলে তাৰ বেমাৰ হওক কিবা হওক একদম আজিলৈকে মোক কোনো চাই নাপালেই মোৰ যেতিয়া জ্বৰ উঠে নহয় মোক কোনো নেচায়ো নুশুধেও পানী এটোপা নিদিয়ে আকৌ ইমান বেয়া লাগে নহয় মনটো তই কি বুজিবি হয় এনেকুৱা মাক নথকা জীৱনটো কিমান কষ্ট তই জান না তাত তোতকৈ 1000 গুণ মোৰ দুখ জান তই কেলে নহয় ন এতিয়া মোৰ গাঁৱত চবে একদম বদমাছ অহাইটং কচু কি নাম দিলে হিচাপ নাই কিন্তু মইহে জানোগৈ আগতে মই পঢ়াত কিমান ভাল আছিলোঁ জানো LP স্কুলত মই ইমান চোকা আছিলোঁ চবতকৈ বেছি নম্বৰ পাইছিলোঁ তাৰপিছত মোক কোনেও পঢ়িবলৈ মোক চাহ নিদিলে কোনেও একো নাই কাৰণে মই পঢ়িব নোৱাৰিলোঁ আৰু ঘৰতো নক'লে পিতাইটোৱে একো দৰকাৰাই নাই এতিয়া অকল ভাং খাই থাকে কিন্তু সেইটো ভাঙোৱাটো মোক সিয়ে চব এদাই কৰিলে মোৰ জীৱনটো আৰু এষাৰ কথা তোক মই কোৱাই নাই ক এষাৰ তই বেয়া নাপাবি আৰু এতিয়া কৈ দিছোঁ আৰু মই যে গুৱাহাটীলৈ পলাইহে আহিছোঁ মই গাঁৱলৈ আৰু কেতিয়াও উভতি নাযাওঁ বুলি মই কাণত ধৰিছোঁ মোক অকল ঘৰত অকল মোক একদম কাম কৰা মানুহ বুলি ভাবে জানো অকল মোক কামখন কৰাই সিটো কৰাব আৰু গাঁৱততো মোক কোনো ইজ্জত নকৰেই চবেই চুৰ বুলি ভাবে চবে একদম কিবা বদমাছ বুলি ভাবে বদমাছ হয় কিন্তু অভাৱত পৰি হৈছোঁ দেই এই গুৱাহাটীতে একদম লাগিলে সৰু ময়ো লাগিলে বাচন যদি ধুব লাগে বাচন ধুম হোটেলত যদি যি কাম কৰিব লাগে সেনেকুৱা কাম কৰিম মুঠতে নিজে কষ্ট কৰি চাই থাক তই এদিন মই নিজে কষ্ট কৰি এদিন ধনী মানুহ হৈ দেখুৱাম এখন ডাঙৰ গাড়ী একদম নিজে লৈ যাব নোৱাৰালৈকে মই গাঁৱলৈ কেতিয়াও উভতি নাযাঙে একদম মই কৈছোঁ ন এইটো একদম জিন্দগীত শপত খাইছোঁ তাৰমানে মই শপত খাই পিনি আজি ইয়ালৈ গুৱাহাটীলৈ এনেকৈ পলাই আহিছোঁ তোৰ লগত কি হ'ল তই পলাই আহিছ তই ঘৰলৈ নাযাওঁ তইতো মোক কেলৈ আনিলি হ'লে তই মোক এনে কৰিলি তই মোক জীৱন এনে কৰি দিয়া মই যে নহ'ব দেই মই যে ঘৰ যাব লাগিব আকৌ
মোৰ ঘৰত পিতাইটো আছে, বাইজনী আছে, মই যে একদম থাকিব নোৱাৰোঁ তোৰ লগত। মই যে নোৱাৰোঁ থাকিবলৈ। চা ৰমেন, তোৰ জীৱনটো মোৰ নিচিনা বুলি ভাবিহে তোক মই লগত ল'লোঁ। এতিয়া অকলে যাবলৈ যিমান যি নহয়, ইমান ডাঙৰ এদিনো দেখি নোপোৱা চহৰ এখন যাবলৈ ভয় লাগে ন। সেইকাৰণে মই তোক লগত লৈ আহিলোঁ গৈ। আৰু তোক ক'লে মানে তই ক'ত আহিবি, সেইকাৰণে বোলো এনেই অকল গুৱাহাটী চাবলৈ যাওঁ বুলি তোক মই লগ ধৰিলোঁ। কথা নহয় নহয়, ইমান ডাঙৰ এটা কথা, ইমান ডাঙৰ এটা সিদ্ধান্ত তই মনে মনে ল'বি কথা নি? মোৰ জীৱনৰ কথা মই জানো। চা দোস্তি, শেষা মই মানিছোঁ বাৰু, তোক মই কথা ক'ব লাগিছিলে, কিন্তু তই অকণমান দূৰ তই মোলৈ ভাবিছা। তই ইমান দিনৰ পৰা মোক লগ পাইছ ন, অন্ততঃ মোৰ জীৱনটো আৰু কিবা এটা কৰিবলৈ তই মোক এটা সুযোগ দে। কোনেওতো সুযোগ নিদিলেই, অন্ততঃ তোকে মই নিজৰ বন্ধু বুলি ভাবোঁ ন। মই সেইকাৰণে অকণমান জীৱনটো কিবা এটা কৰিবলৈ বিচাৰিছোঁ। তই অন্ততঃ বেছি নালাগে, মোৰ লগত অকল 2 দিন থাকি দে। মোৰ লগত গুৱাহাটীত মোৰ লগত 2 দিন থাকি দে। মই গুৱাহাটীখন এবাৰ ভালকৈ চাই ল'ম ক'ত কি আছে, আৰু মোৰ তাৰপিছত আৰু মই তোক তোক মই ঘৰলৈ পঠাই দিম ট্ৰেইনত দেই। মই বুজি পাইছোঁ তোৰ কথা। বেয়াও লাগে তোলে, তইও কমটি কষ্ট পোৱা নাই জীৱনত। ঠিক আছে দে, হ'ব, তোক মই গুৱাহাটীত 2 দিন থৈ আহিম। তাৰপিছত খালি তই মোক একদম ট্ৰেইনত টিকেট কাটি উঠাই দিব লাগিব আকৌ দেই। তোক কথা দে আকৌ, এতিয়া কথা দিছ নাই? দিছোঁ দোস্তি, তই একদম চিন্তা নকৰিবি। আৰু তইও যদি গাঁৱত যদি কিবা যদি থাকিবলৈ বেয়া পাৱ, তই মোৰ ওচৰলৈ গুচি আহিবি। লাগিলে আমি দুটাই একদম যেনেকুৱা কাম হ'ল, যিমান কষ্ট কৰা, শিল ভাঙিব লাগে, ক'ৰবাত নলা চফা কৰিব লাগে, সেনেকৈ কৰিয়ে চাই থাকোঁ কি কয় তোৱে ময়ে জীৱনটো এদিন বহুত ভাল কৰিম। দে হ'ব, অকল তোক বুলিহে, অকল তোৰ কাৰণেহে মই এইখিনি কৰিছোঁ দেই। এইয়া জানো নহয়, এয়াহে মোৰ আচল দোস্তি। একদম বহুত তোৰ এইটো সহায় নহয় মই জিন্দগী নাপাহৰোঁ। আৰু চাই থাক, এদিন তোৰ এই সহায় প্ৰতিদান মই তোক দিবই লাগিব। দে হ'ব, তই যিদিনাই একদম ধূলি উৰুৱাই 4 চকীয়া গাড়ী চলাই আহিবি, সেইদিনাহে মই ক'ম, আজি এই মই যিখিনি তোক সহায় কৰিছোঁ তাৰ উচিত মূল্য তই মোক দিলি। তই এদিন 4 চকীয়া গাড়ী লৈ, নিজৰ গাড়ী লৈ, ভাড়া গাড়ী নহয় আকৌ, ঐ পগলা, ভাড়া গাড়ী নহয় আকৌ, নিজৰ গাড়ী লৈ তই গাঁৱলৈ আহিবি, আহি মোক লগ কৰিবি দেই।